উজনি অসম ইউটিউব চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। দেখিছে নহয় ট্ৰেইনত উঠি আছোঁ, মানে গোলাঘাট গৈ আছোঁ। গোলাঘাটততো নৰখে ট্ৰেইন, তো ফৰকাটিঙত নামিম। কেলৈ গৈ আছোঁ মানে এনেই গৈ আছোঁ আৰু বলক গম পাব। তো যাত্ৰা আৰম্ভ কৰিব লাগে, ট্ৰেইনখন নগৈছে সেইটো কাৰণে যোৱা নাই। ট্ৰেইনখন গ'লেই আৰম্ভ কৰিম আৰু। আধা ঘণ্টামান ৰখাৰ পাছত আহি গ'ল ট্ৰেইনখন, মানে আৰম্ভ কৰিছে যাবলৈ আৰু বৰপথাৰৰ মাজে মাজে আৰু গৈ আছোঁ ব'লক। এয়া বৰপথাৰখন, এইফালে গোটেই এভেকশ্যন হৈ গ'ল মানে দেখিছে নহয়। এইবোৰ দোকান ঘৰ আছিলে আগত, এতিয়া নতুনকৈ মানে গোটেই এভেকশ্যন কৰি মানে হেৰি কৰিছে। এইডোখৰত ফ্লাইঅভাৰ হ'ব চাগে, কি আছে। ওলাই গ'লোঁ বৰপথাৰত, মানে ষ্টেচনৰ পৰা ওলাই গ'লোঁ আৰু। দেখিছে নহয় ইমান ধুনীয়া বাগানখন, দেখিছে চাহ বাগান। কিন্তু মাতটো কেনেকৈ আহিছে নাজানো আৰু দেই। কি ধুনীয়া দৃশ্য। এই পাত ছিঙি আছিলে দেখাব নোৱাৰিলোঁ। এটা চিনেমেটিক শ্বট, চিনেমেটিক। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়াই। ট্ৰেইনখন আকৌ ৰখাই দিলে বিল গাঁৱত। এটা দবা দেখিছোঁ চাওকচোন, একেবাৰে দবাটো খালী। এয়া একেবাৰে মানুহ নাই, একেবাৰে নাই এটা মানুহ। দেখিছেনে একেবাৰে খালী হৈ আছে দবা। ক'ৰবাত এজন বহিছে, সিটো দবাটো এজন বহি আছে সিফালৰ ডোখৰত, আৰু এইফালেও এজন বহি আছে, দুজন মানুহ মানে। গোটেইখন খালী দেখিছোঁ, গোটেই ট্ৰেইনখনে খালী। এইখন স্পেচিয়েল কিবা ট্ৰেইন আছিলে দেই, কিন্তু ট্ৰেইনখন ৰখি আছে কিয় জানো। মানে ৰখা দেৰি হৈ গ'ল চাগে দেই, মানে বেকা হৈ আছে আগত, সেইটো কাৰণে ভাবিলোঁ কিয় ৰখি আছে। তো অকণ আগত চাওঁ ব'লকচোন কি হৈছে। কিবা চিৰিৰ পৰা নামি গ'ল নেকি চকা, দেখিছে নাই কিবা বেকা হৈ আছে। এইখিনিতে কিবা বেকা, এইখিনিতে নামি গ'ল চাগে দেই। এইখিনি কিবা এটা হ'ল মানে বেকা হৈ আছে দেখোন। এই ট্ৰেইনখন সেইটো কাৰণে ৰখি আছে, বহুত দিগদাৰ হৈ চাগে দেই। মানে যোনখিনি মানুহ ইয়াত গৈছিলে সেইটোতো কেতিয়াবা ফচি আছে ঠিকেই নাই চাগে। তো ব'লক আমি আৰম্ভ কৰোঁ যাত্ৰা। পাই গ'লোঁ ফৰকাটিং। টুকুৰ 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 কৰোঁতে কৰোঁতে যেন তেন পালোঁ আৰু ফৰকাটিং ষ্টেচন। এতিয়া ইয়াৰ পৰা মেজিকত যাব লাগিব গোলাঘাট। তাৰপৰা অভাৰব্ৰিজখন কোনে কোনে চিনি পায় বাৰু? মানে এইকেইদিনতে এটা ভিডিঅ' ভাইৰেল হৈছিলে, আপোনালোকে চাইছে নাই চোৱা নাজানো। যদি নাই চোৱা ৰ'ব, ক্লিপটো দি দিছোঁ চাবচোন, ভিডিঅ'টো বহুত ভাল হৈছে। বিহু বিহু লাগিছে, বিহু বিহু লাগিছে, চালেনে? ল'ৰাকেইজন মানে আমাৰ বৰপথাৰৰে হয় আৰু গোটেইকেইজন নাজানো, কিন্তু কেইজনমান আমাৰ বৰপথাৰৰ হয়। তাৰপৰা গ'লোঁ আহি মেলি, এতিয়া গৈ আছোঁ সেই জেগাটোলৈ। টমটম এখনত উঠি যাব লাগিব এডোখৰৰ পৰা। টমটমত উঠি গোলাঘাটৰ পৰা আহি গৈছোঁ গোলাঘাটতে এডোখৰ জেগাত। কি জেগা ব'লক দেখাই আছোঁ।
জিলা পৰিবহণ বিষয়া কাৰ্যালয় গোলাঘাট মানে দ্বিতীয় অফিচলৈ লাইচেঞ্চ হেৰি কৰিবলৈ ইয়াতে আছে তো সোমাই যাওঁ আকৌ ঘূৰি পকি ফৰকাটিং ষ্টেচন মানে গোলাঘাটততো কামটো নহ'ল দ্বিতীয় অফিচত মই মানে RC এখন নিবলৈ পাহৰি গ'লোঁ তো আকৌ যাব লাগিব এতিয়া আকৌ ঘৰ ফালে গৈ আছোঁ তো এটা ভিডিঅ' দিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে যিমান মানে শ্বেয়াৰ কৰি দিয়ক চেনেলটো আৰু